যোৱাকালি মই এখন পাৰ্কত বহি গান শুনি আছিলোঁ আৰু হঠাতে মোৰ মোবাইলৰ লিষ্টত এটা গান বাজিলে। আৰু এইটো গান শুনাৰ পাছত বহি থকা বুঢ়া এটাই নহয় পুকৰটো ঘূৰাই মুখখন বান্দৰৰ নিচিনা কৰিব ধৰিলে আৰু তেতিয়াই বুঢ়াটোৱে লগৰটোক ক'লে যে আজিকালি নৱপ্ৰজন্মবোৰে দেখোন অসমীয়াৰ তেজ কুঁহি কুঁহি খাইছে। আৰু তেতিয়াই বুঢ়াটোক মই বুজাই দিলোঁ যে এইখন পৰিৱৰ্তনকামী অসম হয়, ইয়াত পৰিৱৰ্তন হ'বই। আৰু মই তেনেকৈ কোৱাত বুঢ়াই বুজি পাই গ'ল। এতিয়া আমি কথা পাতিম পৰিৱৰ্তনৰ কাষত পৰা কেইটামান গানৰ বিষয়ে। এয়া হৈছে 2016-17 চন, যেতিয়া মূৰত উৰণি আৰু কপালত সেন্দুৰ আছিল। আৰু এয়া হৈছে অভিশপ্ত 2018 চন। চালা পৰিৱৰ্তনৰ কাষত পৰি হিন্দী ইংলিছ গানবোৰৰ মজা অসমীয়াতে ল'ব পৰা হৈ গ'ল বে। আৰু বৰ্তমান সময়ত যিদৰে অসমত বানপানীৰ সমস্যা, ঠিক তেনেধৰণে অসমত এতিয়া হৈছে মামৰে ধৰা গানৰ সমস্যা। এই ভিডিঅ'টোত কেইটামান যোগাসন দেখুওৱা হৈছে, মানে নিজকে কেনেকৈ নিৰোগী কৰি ৰাখিব পাৰিম তাকো গুৰুত্ব দিয়া হৈছে এই গানটোত। এইকেইটাই হৈছে অসমীয়া গানৰ যোগাসন, মানে এইকেইটা কৰিলে কি কি পৰিৱৰ্তন হ'ব আপোনালোকে নিশ্চয় গম পাইছেই। ভিডিঅ'টোত এইগৰাকী যে দেখিছে নহয়, এইগৰাকী গোটেই ভিডিঅ'টো জমাই ৰাখিছে। আৰু এই নাৰীগৰাকী দেখিলে আপুনিও এটাই শব্দ ক'ব যে জীৱনত প্ৰথমবাৰৰ কাৰণে কেমেৰা দেখিছে নেকি বে? আচ্ছা, মই এটা কথা বুজি পোৱা নাই, তোমাৰ লগত নাচা এই নুনু মুনু কেইটা পুৰুষ নে মহিলা? তুমি যে কৈছা লেলাময়, সিহঁতেও কৈছে লেলাময়, মানে মোৰ সন্দেহ হয়। এখেতক বাৰু মই কি বুলি ক'ম, পুৰুষ বুলি ক'ম নে মহিলা বুলি ক'ম? এখেতক দেখি আপোনাৰ কালে মনত পৰিছে? বন্ধুসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা, শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ ইমানেই, থেংক ইউ। অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম, হলো অসমীয়া আমি চৌ জয় আই অসম।